বন্ধুসকল, খগেন শইকীয়া ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া কথা হ'ল নেপায়। নেপায়টো কি? আগৰ বুঢ়াসকলে কয়, বোপাইহঁত ধৰ্মপুথিখন নুচুবি নেপায়, দুপৰীয়া নুশুবি নেপায়, হাত নোধোৱাকৈ ভাত নাখাবি নেপায়, ঘৰত নকৰাকৈ কলৈকো নাযাবি নেপায়, ডাঙৰক বেয়াকৈ নকবি নেপায়। এই নেপায় 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 শব্দটো কি আচলতে? কি কাৰণে কৈছিলে আগৰ মানুহে? যিসকলক ঘৰৰ মুৰব্বীজনে নেপায় বুলি এই শব্দটো কয়, সেই কোৱাজনৰ নাতিয়েক পিতেকে লাষ্টত সেইজনক দেখিব নোৱাৰা হয়। আৰু কিমান নেপায়? আৰু কিমান নেপায় নেপায় ক'ব? বন্ধুসকল, আগৰ দিনৰ মানুহসকলে যে কৈছিলে নেপায়, আচলতে নেপায়টো এটা ডাঙৰ কথা। তাত বিশেষ গুৰুত্বপূৰ্ণ কিছুমান কথা লুকাই আছে। দুপৰীয়া নুশুবি নেপায়। তেতিয়া ডাক্তৰসকলে কৈছে যে দুপৰীয়া যদি মানুহ শুৱে, তেতিয়া তেজটো মূৰৰ ফাললৈ গতি কৰে। সেইটো স্বাস্থ্যৰ কাৰণে বেয়া। সেইকাৰণে কৈছে নেপায়। এখন ধৰ্মপুথি সৰু ল'ৰা এটাই চুবলৈ যাওঁতে কয় নেপায়। ধৰ্মপুথিখন সকামত পঢ়ি শুনি সেইখন চৈতন্য কৰি থোৱা থাকে। সেইকাৰণে যি টি গাৰে চুব নেপায়। হাত নোধোৱাকৈ ভাত খাব নেপায়। হাতত যিকোনো বেক্টেৰিয়া থাকিব পাৰে, আমি গোটেই দেহত য'ত ত'ত চুওঁ খজুৱাওঁ, সেই বেক্টেৰিয়া ভাতৰ লগত পেটলৈ যাব, ফলত অসুখ হ'ব পাৰে। সেইটো এটা নেপায়। এতিয়া কথা হ'ল, আগৰ বুঢ়ালোক যেনিবা অশিক্ষিত আছিল, তেওঁলোকে কৈছিল নেপায়। এতিয়া যুগত, বৰ্তমান আজিৰ দিনত, আজি এই কৰোণা মহামাৰীৰ সময়ত সেই নেপায়টো কিয় পাই হ'ল? নিশ্চয় তাত এটা ভাল কথা লুকাই আছে। এটা কথা আপোনালোকে চাওক, আগৰ দিনৰ বুঢ়ালোকে যদি নগৰত কিবা কামত ফুৰিবলৈ যায়, ঘূৰি আহি দেখিব চোতালত এটিং পানী থাকিব, এটা জেওৰা খুটি মৰা থাকিব, তাত অলপ কাপোৰ থৈ দিয়া থাকিব আৰু এখন পীৰা থাকিব। কাৰণ সেই মানুহজনে বিভিন্ন জেগা ঘূৰি পকি আহি তেওঁ ভিতৰত নোসোমায়। তেওঁ বাহিৰে বাহিৰে গা ধুই কাপোৰ কানি সলাইহে ভিতৰলৈ যায়। আজি সেই নিয়ম আছে জানো? আজিতো সেই নিয়ম নাই। আৰু এটা কথা লক্ষ্য ৰাখক, সেই বুঢ়াজন, মই এতিয়া যিজনৰ কথা কৈ আছিলো, সেই বুঢ়াজনে বয়স পাইছিল 110 পৰ্যন্ত। কিন্তু আজিকালি 70-80 বছৰত সম্পূৰ্ণ মানুহে বুঢ়া হয় আৰু প্ৰায় মৃত্যু হয়। 70-80 বছৰত আজিকালি প্ৰায় মৃত্যু হয়। এজন অভিজ্ঞতাপুষ্ট ব্যক্তিয়ে কোৱা কথাখিনি আমি যদি নামানো, আমি নিশ্চয়কৈ উজুতি খাম। সেইকাৰণে আমি তেওঁলোকৰ কথা শুনা উচিত। কথাতে কয় নহয়, বুঢ়াৰ কথা নুশুনো বেটা, টানত পৰি কিয় কেকা। ধন্যবাদ।